হেল্ল' ছাত্ৰ ছাত্ৰীসকল, যিসকলৰ পঢ়াত বহিলে তোমালোকৰ যদি পঢ়াত মন নবহে তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে আজিৰ ভিডিঅ'টো চাই লোৱা আৰু আজিৰ ভিডিঅ'টো চালে তোমালোকৰ পঢ়াত মন বহিব আৰু মই তোমালোকক যিখিনি কথা ক'ম তোমালোকে সেইখিনি ফ'ল' কৰি যাবা, তোমালোকৰ নিশ্চয় পঢ়াত মন বহিব। তো ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকে যদি এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকে এনেকুৱা নতুন নতুন ইনফৰমেটিভ ভিডিঅ' এডুকেশ্যন আসাম চেনেলটোত তোমালোকে পাই যাবা। আৰু ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। যিসকল ছাত্ৰ ছাত্ৰী পঢ়াত দুৰ্বল তেওঁলোকে এটাই কাম কৰিব লাগিব যে তেওঁলোকে হাৰ্ডৱৰ্ক কৰিব লাগিব। কেৱল মেধাৱী ছাত্ৰজনে হাৰ্ডৱৰ্ক কৰে এনেকুৱা নহয়, দুৰ্বল ছাত্ৰজনেও কৰিব পাৰে আৰু মেধাৱী ছাত্ৰজনেও কৰিব পাৰে। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে কথাটো বুজিবলৈ চেষ্টা কৰিবা। যদি কিবা এটা ছাবজেক্ট সম্পূৰ্ণ কৰোঁতে মেধাৱী ছাত্ৰজনৰ বাবে যদি 2 ঘণ্টা লাগে আৰু দুৰ্বল ছাত্ৰজনৰ বাবে কেইঘণ্টা লাগিব? কম বেছি 4 ঘণ্টা লাগিব। যদি 4 ঘণ্টা কৰি লয় তেন্তে সিমানখিনি কৰি থৈছে যে এজন মেধাৱী ছাত্ৰজনে যিমানখিনি কৰি থৈছে। এনেদৰে তোমালোকে হাৰ্ডৱৰ্কটো ফ'কাছ কৰি লোৱা আৰু তোমালোকে স্মাৰ্ট ৱৰ্কটো কৰিবলৈ হ'লে তোমালোকে আগতে হাৰ্ডৱৰ্কটো কৰি লোৱা, পিছতে তোমালোকে স্মাৰ্ট ৱৰ্ক কৰিবা। আৰু তোমালোকৰ সকলোতকৈ ডাঙৰ সমস্যাটো হৈছে ৰাতিপুৱা উঠা। তোমালোকে যদি এলাৰ্ম লগোৱা তেনেহ'লে তোমালোকে 4টা এলাৰ্ম লগাবা আৰু এলাৰ্ম লগোৱাৰ পিছত তোমালোকে এনেকুৱা লগাবা যে তোমালোকে প্ৰথমটো লগাবা 3:30 পিছত লগাবা 3:40 পিছত লগাবা 3:50 আৰু পিছত লগাবা 4টাত। তোমাৰ যদি 4টা বজাত পঢ়িব আছে তেনেহ'লে তুমি উঠা। সঁচাকৈ তুমি যদি পঢ়া তেনেহ'লে তুমি 3:30 বজাত তুমি এটা এলাৰ্মতে তুমি উঠিব লাগিব। আৰু তুমি যদি মোৰ কথাটো ফ'ল' কৰা তেনেহ'লে তুমি এক্সামত ভাল এটা নম্বৰ লৈ উত্তীৰ্ণ হ'ব পাৰিবা। আৰু তোমালোকে যদি 1000 জনে যদি কোৱা হয় মই এইটো মানি চলিম আৰু যদি পিছত সকলোৱে কৰিব নোৱাৰে, যদি 10% কৰে তেনেহ'লে 10%ৰ ৰিজাল্টটো ভাল হ'ব। এইটো যদি কৰি তোমালোকে পঢ়া তেনেহ'লে তোমালোকৰ এক্সামটো ভাল হ'ব আৰু তোমালোকে ভাল এটা নম্বৰ লৈ উত্তীৰ্ণ হ'ব পাৰিবা।